হেল্ল' ভাইটি ভণ্টিসকল, তোমালোকলৈ মই লৈ আহিছোঁ দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ প্ৰথম যিটো পাঠ পুনৰালোচনাটোৰ প্ৰথম অনুশীলনী R1টোৰ পৰা কেইটামান প্ৰশ্ন উত্তৰ আৰু আমি কৰিবৰ কাৰণে চেষ্টা কৰোঁ। প্ৰথমটো আছে কুৱেশ্যন, তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব? এক নম্বৰ কুৱেশ্যনটো মই কুৱেশ্যনবোৰ নিলিখোঁ, আনচাৰবোৰ কৈ যাম। একটো আছে 12:21 আৰু 32:56। এতিয়া তোমালোকে সদায় এটা কথা মন কৰিবা, অনুপাতবিলাকক আমি ভগ্নাংশ হিচাপে লিখিব পাৰোঁ। গতিকে এইটো এটা অনুপাত হয়, আমি এইটো কেনেকৈ লিখিব পাৰোঁ? ভগ্নাংশ হিচাপত লিখিব পাৰোঁ। ঠিক আছে? আৰু বুলি দিছে, এইটো যিহেতু আমাৰ সমানুপাতৰ কথা সুধিছে, গতিকে আমি মাজত সমান চিন দিম। আৰু এইটো এটা অনুপাত, গতিকে আকৌ এইটো ভগ্নাংশ লিখোঁ আমি। ঠিক আছে? তোমালোকে জাষ্ট কটাকটি কৰিব পাৰা, নহ'লে তোমালোকে এনেকৈ বজ্ৰ পূৰণৰ দ্বাৰাও তোমালোকে কৰিব পাৰা। ঠিক আছে? এতিয়া এইটো আমি কটাকটি কৰিছোঁ। 3 × 4 = 12, 3 × 7 = 21 আৰু 8 × 4 = 32, 8 × 7 = 56। গতিকে আনচাৰটো ওলালে 4/7। এতিয়া আমি দেখা পালোঁ দুইটা যিহেতু অনুপাতকেইটা দুইটা আমি মাজত সমান ওলাইছে, গতিকে এইটো আমি সমানুপাত বুলি ক'ব পাৰোঁ। গতিকে আমাৰ এ অপশ্যনটোৱে হৈছে শুদ্ধ উত্তৰ। ঠিক আছে? এতিয়া আমি যাওঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত কৈছে ঠিক একেদৰে আমি দ্বিতীয়টো কৰিব লাগিব। দ্বিতীয়টো আছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব? গতিকে আমি 2 নম্বৰ একটো আমি কৰিম 2,6,6,8। এতিয়া ইয়াত তোমালোকে এটা কথা অলৰেডি আমাৰ কিতাপতো দিয়াই আছে প্ৰথমতে, যে সমানুপাত বুলি ক'বলৈ হ'লে দুটা অনুপাত লাগিব। ঠিক আছে? এতিয়া অনুপাত কাক কয় তোমালোকে যিহেতু চাগে জানা, দুটা ৰাশিক হৰণেৰ পৰা তুলনাকে অনুপাত বুলি কোৱা হয়। ঠিক আছে? যিহেতু আমাক সমান হোৱাৰ কথা কৈছে, গতিকে আমাক দুটা অনুপাত আমাক লাগিব। গতিকে ইয়াত দুটা অনুপাতেই দিয়া আছে, তোমালোকে ভাগ কৰি ল'বা দুটা। ঠিক আছে? গতিকে আমাক যিহেতু সমান হয় নে নহয় সেইটো সুধিছে, গতিকে আমি মাজত সমানখিনি দি চাম। সমান 6,8। এতিয়া এইকেইটা আমি অনুপাত দিব লাগিব, যিহেতু আমাৰ সমানুপাতৰ কথা কৈছে। এতিয়া আমি জানো যে অনুপাতবিলাকক আমি ভগ্নাংশটো লিখিব পাৰোঁ। গতিকে 2/6 = 6/8। ঠিক আছে? তোমালোকে এইটো কটাকটি কৰিব পাৰা, নহ'লে তোমালোকে বৰ্জপূৰণ কৰিলেও হৈ যায়। দুইটা সমান আছে নে নাই সেইটো চালেই হৈ গ'ল। ঠিক আছে? এতিয়া আমি এইটো কটাকটি কৰি দিছোঁ। 2 × 2, 2 × 3 = 6, 2 × 3 = 6 আৰু 2 × 4 = 8। এতিয়া চোৱা 3/1 আৰু এফালে 4/3 ওলালে। গতিকে ইয়াত দেখা গ'ল যে দুইটা সমান নহয়, গতিকে ই সমানুপাতত নাথাকে। গতিকে এই সমানুপাতত নাই। ঠিক আছে? ঠিক তেনেদৰে আমি 2 নম্বৰটো কৰি চাব পাৰোঁ। বিটো কৰি চাওঁ। বিটো আছে 10, 20, 30 আৰু 60। এতিয়া যদি কওঁ এইটো একেদৰে কৰিম। 20 সমান 30/60। কটাকটি কৰি দিলে 10 × 9 = 10 × 20, 30 × 30, 30 × 60। 1/2 = 1/2। দেখা গ'ল ইয়াত দুইটা সমান ওলাইছে অনুপাত, গতিকে ই সমানুপাতত থাকিব। এইটো হৈছে উত্তৰ। এইটো হৈছে শুদ্ধ উত্তৰ। তোমালোকে বাকীকেইটাও তেনেদৰে কৰি চাব পাৰা, চি আৰু ডি। ঠিক আছে? ইয়াৰ পিছত আছে আমাৰ 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰ প্ৰশ্নটো খালী ঠাই পূৰোৱা। খালী ঠাই পূৰ কৰিব কৈছে আৰু 1 নম্বৰটোত আমাক দিয়া আছে বৃত্তৰ কালি দিয়া আছে এ, আৰু তাক কি বুলি দিয়া আছে, কেনেকৈ উলিয়াই বৃত্তৰ কালি πr²। আৰু
প্ৰশ্নটো দিছে যদি এ বাঢ়ে তেন্তে আৰ বাঢ়িবনে কমিব? আৰ বাঢ়িবনে কমিব? যদি ইয়াৰ বৃত্তৰ কালি মানে কি? কালি হৈছে বৃত্তটো যিমান জেগা আছে সেইখিনি হৈছে বৃত্তৰ কালি। আৰু ইয়াত আৰ বুলি যে কৈছে, আৰ মানে কি? আৰ মানে হৈছে ব্যাসাৰ্ধ। তাৰমানে যেতিয়া ইয়াৰ বৃত্তৰ যেতিয়া জেগাটো যেতিয়া বাঢ়ি যাব তেতিয়া কি হ'ব? আৰটো বাঢ়িব নিশ্চয়, হয়নে? বাঢ়িব। আকৌ ওলোটাকৈ যদি আৰটো যদি কমি যায় তেতিয়াহ'লে কি হ'ব? ইয়াৰ কালিটো কি হ'ব? কালিটো কমি যাব, হয়নে নহয়? ঠিক একেদৰে যদি আৰ কমে তেন্তে এ কমিব। ঠিক আছে, এইটোৱে হৈছে আমাৰ খালী ঠাই পূৰ কৰা আনচাৰ।